Subscribe my channel, subscribe my channel, and press the bell icon and like my video. Patoy, মানুহজন নিল্লু বাবা আজি মারব আজি মুখাই ও যা আজি পেলা কাম নকৰো বাবা বিয়া চিয়া পাতি নেদে বাবা সর যা রুশন বাপা চলতি বাকো গেছি খা খবৰে নাই দিনটো হৰিডালত থবা নৰে বাপেক তাৰ বুঢ়া বহিছি বাপা ঐ বা গৈছি বাচ্চাটো আগাৰে লাগে মেলা কম কৰিব নৰু দিয়া কি হাঁহ কাটি হাঁহ কাটি ফালি মেলি আহি বাবা মাল্লা নেকি কোনো মানে না মোর মনৰ কথা তোর মনের কথা কি বাবা লক্ষ্মী কি হয়েছে তো কৈছো কি হয়েছে কান বেলা কৈছো মই বিয়া পাতিম কম বয়সত কিয় বিয়া পাতাবা মোৰ লগ চলি গেলে চবে বিয়া উঠছি মই কি বিয়া পাতিব নালাগে নেকি তোর বাবা মই এতিয়া বিয়া পাতি নেযাবা তোর নজাল লাগব বা বাবা মই নাচনো মোক বিয়া পাতি দিবই লাগিব ন বাবা মই মৰি যাম বিয়া পাতি নিদিলে অ মোৰ লগত চলি গেলে চলিৰ বাবে হল মই তো ঘৰত বুঢ়া দেখিম নেকি ও বুঢ়া দেখবা নালগে বা তোর বয়সটো কম তোর এটা বয়স হনা বিয়া উঠবা বাবা তো কবা তাপি চাইছে নেকি চাচু ক'ত চাইছে বা অ মুলিকে মুলিকে একটু নরা মুলিকে বৰ কম বয়স খাবে বা বাবা নহয় মোক লাগবই মুলিকে না বাবা নরা বাবা তথাপিও তই যে কৈছা মই ভাবিব পাৰো দিছো চাওক যি এতিয়া মহালা কথা ভাবিম দে তাতে ভাতিটা বাৰ আছে যা তই খাই পেলাই এইফালে গৰুটো আছে লাগি আছো যা নহয় দে বাবা মই ভাতিটা নাখাওঁ দে এতিয়া গুটটো লাগছি ভাতিটা খাম দে যা ও বাছা ভাত নাখা আছি বিয়া যেতিয়া পাতিম বুলি কলো বাছা ভাত নাখা আছি এতিয়া কাম কৰা কৈছি সি যি হল এবাৰ ৰাস্তা দেখি পাহৰ হয় চাও এবাৰ মানুহ পালি আৰু খবৰ তোলাও এক গেলে একবাৰ ঋতুৰ কাৰণে দেখোন ক'ত যাব তই চলটোৰ কাৰণে বৰ ডাঙৰ সমস্যা বসি কি বিয়া পাতি দিবা লাগে নহলে বোলে মৰবো বোলে হয় নেকি আপি চাপি আছে যে মোক খোৱা কৰা ভাই তলাবা কেতিয়া আছে আমাৰ গাঁৱত মই এতিয়া আছো দে আপি লাগে অ আমাৰ ঘৰত আপি আছে নেকি না আপি সেনেকে নাই দিম না চাও হা তথাপি কাৰোবাৰ নাই নে চাই দিব পাৰা চাব পাৰি হা কিয় নদিম পাৰি এই ধৰা পিছু দিব এইটো উঠবা লাগিব দি উঠবা লাগিব উঠবা লাগিব তই এটা কাম কৰিবিছো কি কাম? ভাটিবিলাক কি আহিবি তই টাইম এটা দি এতিয়া তই এফালে আহ ক যাবা আহিছা এইফালে আমাৰ তাতে ভাটিবিলাক সোমাবি আপি তই দেখাম যা তোৰা নহলে মোৰ চলটো মৰবো লক্ষী মৰবো নহয় যে আকৌ নহয় হ'ব যা হ'ব যা। মিলবো যা কিবা মিলা বুজা এইগিলা আছে নহয় মিলি দিব যা দে, দে, যা দে। বা যা আমিও যাই থাকি যা ও লক্ষী কি বাবা কি হাও তোর কারণে যেটা পুরা ভাল খবর কি ভাল খবৰ আই তোর নেক্সট রবিবারে বিয়া কাল লগত এটা বেলেগ এপিল লগত নহয় বাবা মোক বেলেগ নালাগে মোক মুলিকাকে লাগব তেতিয়াহ'লে এটা কাম কৰিব লাগব মই সেই ঘৰ মানুহ কৈছো নহয় মই কেনচেল কৰি দিব লাগব তেতিয়াহ'লে অ কবি তেতিয়াহ'লে তই এটা কাম কৰ তই মুলিকে কৈ থৈ দিবি নেক্সট ৰবিবাৰে বিয়া বুলি তই জনাবি হা অ এটা মুলিকাক লৈনে ফোন মাৰি ৰ হেল্ল' অ গুণ অ আমাৰ ঘৰৰ মানুহগিলা আলোচনা উঠছে তোৰ লগত বোলে মোৰ বিয়া অ ৰবিবাৰে ঘৰত জনাবি বাই বাই দৰাৰ পাতি অহাৰ কথা আছিল এতিয়ালৈ অহা নাই ইমান দেৰি হ'ল কিবা কাৰণ তাকেতো বহুত সময় হ'ল কিবা হ'ল খবৰ লোৱা হোৱা নাছিল নেকি আগবাঢ়ি যাওঁ ভাল নেকি অলপমান ৰাস্তাত হয়তো কিবা এটা অসুবিধা হ'বও পাৰে তাকেতো দুজন মানে ৰাস্তাত আগবাঢ়ি দিয়া চাওঁ ভাল নেকি আগবাঢ়িয়ে যাওঁ ভাল আজি ফটো চলটোৰ বিয়া ইমান কম বয়সত এই চলিটোক বিয়া পাতি দিছি না বেটাক বাইপাক পুতকক আজি জেলৰ ভাত খুৱাবই লাগিব সিও বেটা মোক একদিন জেলত ভৰাইছিল গতিকে আজি মই পুলিচক ফোন কৰি কথাটো জনাই পুলিচক জনাও 100
হেল্ল' ছাৰ এইটো পুলিচ ষ্টেচনত লাগছে না অঁ ছাৰ আমাৰ গাঁৱত এটা ডাঙৰ কেছ হৈছে ছাৰ এই মানে এটা সৰু ছোৱালীক বিয়া পাতি দিছে অঁ ছাৰ শান্তিপুৰত আপুনি ইমিডিয়েট আহক মই ইয়াতে ৰখি আছোঁ অঁ ছাৰ আহক ইমিডিয়েট আহক ছাৰ এই বিয়াখন হ'ব দিব নোৱাৰা মই ইয়াতে আছোঁ ছাৰ মই ইয়াতে ৰখিছোঁ আহক ছাৰ ঠিক আছে ঠিক আছে ঠিক আছে ঘৰতো ঘৰ কোনটো এইটো মই অলপ আগত ফোন কৰিছিলোঁ হয় নেকি তুমি ফোন কৰিছিলা নেকি বিয়া আছে সৰু ল'ৰা ছোৱালী বিয়া হৈছে আহক মই দেখুৱাই নেকি গাড়ীখন তাতে আছোঁ দিয়া মোৰ ল'ৰা ছাৰ আপোনালোকে আহ বুলি গম পাই বিয়াৰ পৰা চব মানুহ পলাইছে ছাৰ বাইপাক পুতাকে দুইকেইজনী চাঙৰ তলত লুকাই আছে দুয়োকে ছাৰ টান দুটাৰ পৰা ধৰি আনি আজি লাংটা কৰি গোৱা বিচাৰ থানাত ঘৰ পিনি আছে আছে ঘৰত আছে যেন ঘৰতে আছে চাগে ঘৰত পুলিচে আহিছে মাতিছে আপোনালোকে মই ভদ নেকি অঁ ছাৰ আপোনাৰ ঘৰত বিয়া পাতিব ওলাইছে অঁ কিয় মাতাছিল ল'ৰাটোক মাতা লক্ষী এতিয়া মই ল'ৰা ছাৰ ইয়াৰ বয়স কিমান হৈছে ইয়াৰ বয়স ছাৰ 14 হৈছে 14 বছৰত বিয়া পাতিব ওলাইছে হয় ছাৰ কিয় কি বিয়া পাতা সেইকাৰণে মই বিয়া পাতি দিলোঁ আপুনি কি বুজি নাপায় নেকি এতিয়া সৰু ল'ৰাটো বিয়া পাতিবলৈ আছে যে আমাৰ গাঁৱত বিয়াবিলাক সলকান্তে পাতে বয়সতে কম বয়সতে পাতি দিয়ে তো মোৰ গাঁৱত বুলি নহয় ভাৰতৰ সংবিধান মতে ল'ৰাৰ 21 বছৰ আৰু ছোৱালীৰ 18 বছৰ কমত বিয়া পাতিলে তাৰমানে আইনমতে দণ্ডনীয় এখন কি বুজি নাপায় নেকি ছাৰ আমি নাজানো এইবিলাক হয় নেকি এলা পিছত কৰি কি জানা নাজানা যে থানালৈ মোৰ থানাত লৈ থানাত শিক্ষা দিব বিয়া পাতে কম বয়সত শিক্ষা দিবি ভাল শিক্ষা দিব থানাত যা বেটা এতিয়া জেলত পচি থাকিল কেনে ইয়াৰ দ্বাৰা আমি এইটোৱে মেছেজ পঠাব খুজিছোঁ যাতে আমাৰ ভাৰতীয় সংবিধান মতে যি বয়স দিয়া আছে বিবাহৰ সেই বিবাহৰ বয়স মতে যাতে সকলোৱে বিবাহ কথাটো কৰে গতিকে 14 বছৰ বা তাতকৈ কম বয়সৰ ল'ৰা ছোৱালী যাতে বিয়া নকৰায় সেইটো আমাৰ মেছেজ আৰু এইটো এটা বাল্য বিবাহটো এটা অপৰাধ সো যদি ভিডিওটো ভাল লাগিছে ভিডিওটো লাইক কৰক আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'বোৰ বহুত শ্বেয়াৰ কৰক যিমান পাৰে সিমান শ্বেয়াৰ কৰক আজিলৈ মানে বাই বাই